724 गाहाय मन्त्रिनि मन की बात हाबाफारिखौ उदालगुरि जिल्लानि माजबादनि बुध नं 28 मावफुंनाय जादों। दिनैनि मन की बात हाबाफारिखौ फुंनि 9 रिंगायाव उन्दै उन्दै फरायसाफोरनि गेजेराव मोनसे सावगारि आखिनाय बादायलायनाय खुंनाय नुनो मोनो। 10 रिंगायाव बागाननि सासे मावख'गिरि प्रभात बरुवाया बाथिखौ सावजेननानै बेखेवो। फुंबिलि 10:30 रिंगायाव बागाननि नेग्रा अमित नागा बिबार बावजेनो। बे हाबाफारियाव बेटिबारि बुथ कमिटि आरो बिजेपि दोलोनि रायजोआरि मावफुं सोद्रोमा जितु किशना बुथ मावथिफोरजों लोगोसे गाहाय मन्त्रिनि मन की बातखौ रंजाखांदों आरो मुलाम्फा मोनग्रा आरो बैसो जानाय नोगोरारिफोरखौ गोथार गामसाजों मान बावदों। दिनैनि हाबाफारियाव बिजेपि दोलोनि बेटिबारि बुथनि आफादगिरि आसाम हादरसायारि मावफुं सोद्रोमा जितु किशनजों लोगोसे मन की बातआव बाहागो लाग्रा रायजो राजाफोर बिसिडिसिनि लेङाइ आफादगिरि गबिन्द लहार, साहा जनजाति मर्चानि रायजोआरि सोद्रोमा रुसेन सब्बर, उदालगुरि जिल्लानि सोद्रोमा धीरेन भगत, माजबाद मण्डलनि नेहाथारि जितेन भगत, बिजेपिनि मावथि भारत दिगर आरो 300 सो सुबुंफोरा बाहागो लादोंमोन। 124 সংখ্যক মন কী বাতৰ অনুষ্ঠান আছিলে। আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকে জানে মাহৰ শেষৰটো দেওবাৰত মন কী বাত অনুষ্ঠিত কৰে আৰু এইটো এনেকুৱা ধৈৰ্যবাহক অনুষ্ঠান যি অনুষ্ঠান গোটেই বিশ্বৰ ভিতৰতে এটা উল্লেখযোগ্য অনুষ্ঠান, ৰেডিঅ' অনুষ্ঠান হিচাপে আটাইতকৈ বৃহৎ শ্ৰোতা শুনা আৰু বৃহৎ অডিয়েন্স কেপাচিটি লৈ পেলাই যিটো আমি ক'ব লাগিব এটা বৃহৎ অনুষ্ঠান, ৰেডিঅ' অনুষ্ঠান। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত অনুষ্ঠানৰ যোগেদি দেশৰ জনগণৰ মনৰ কথা তেওঁ ৰেডিঅ'ৰ যোগেদি দেশবাসীক বাৰ্তা দিয়ে। এক ধুনীয়া এক অনুষ্ঠান। এই অনুষ্ঠানৰ যোগেদি আমি বহুত কথা আজিও শিকিব পাৰিলোঁ। আজি মহাকাশচাৰীৰ কথাটো ক'লে, আজি আমাৰ ঝাৰখণ্ডৰ এজন ব্যক্তিয়ে কেনেকৈ মীন পালন কৰি নিজৰ লগতে গোটেই গাঁৱৰ যুৱক যুৱতীসকলক আগবঢ়াই লৈ গৈছে তাৰ বিষয়ে তেওঁ ক'লে। আজি কি ধৰণে উৰিষ্যাত সান্থালী মহিলাসকলে সান্থালী শাৰীক কি ধৰণে আগবঢ়াই লৈ গৈছে আৰু তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হ'ব পাৰিছে, আত্মনিৰ্ভৰশীল হ'ব পাৰিছে তাৰ বিষয়ে আজি মন কী বাতত তেওঁ উল্লেখ কৰিলে। তাৰোপৰি তেওঁ বিভিন্ন অঞ্চলৰ ভাৰতবৰ্ষৰ আমাৰ অসমৰ কথা যদি কোৱা যায় বিশেষভাৱে আজি উল্লেখ কৰিছে চৰাই চিৰিকটিয়ে কিমানবিধ চৰাই চিৰিকটি কাজিৰঙাত আছে আৰু সেই চৰাই চিৰিকটিসমূহ কি কি জাতি কি কি প্ৰজাতিৰ তাক কেনেকৈ তেওঁলোকৰ চৰাই চিৰিকটিৰ মাতখিনি ৰেকৰ্ডিং কৰি পেলাই কোনটো চৰাই কোনটো প্ৰজাতিৰ হয়, তাৰ বিভিন্নতা কি আৰু তাৰ বৈশিষ্ট্য কি সেই বিষয়েও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাৰ চৰাই চিৰিকটিৰ ওপৰত তেওঁ আজি মন কী বাতত উল্লেখ কৰিছে। গতিকে এয়া মই ভাবোঁ যে আমিয়ে বহুত কথা নাজানো, অসমত থাকিও বহু কথা এইবোৰ কথা আমি নাজানো, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী তেখেতে দেশৰ মুৰব্বী হৈও তেওঁ প্ৰধান সেৱক হৈও তেওঁ সকলো স্তৰৰ কথাবোৰ তেওঁ অধ্যয়ন কৰে আৰু আমাকো অৱগত কৰে। গতিকে মন কী বাত আজি আপোনালোকে দেখিছে 124 সংখ্যক মন কী বাত আমাৰ 5 নং চেৰফাং মণ্ডলৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 5 নং চেৰফাং মণ্ডলৰ আপোনাৰ 28 নম্বৰ বুথ যিটো বেটিবাৰী বুথত য'ত ময়ো নিজে ইয়াক পালক হিচাপে আছোঁ, ভোটদান কৰোঁ ইয়াতে। গতিকে এই বুথত আজি মন কী বাত হৈছে আৰু ইয়াত প্ৰায় 300ৰো অধিক ব্যক্তি আপোনালোকে দেখা পাইছে ইয়াত অংশগ্ৰহণ কৰিছে। ৰাতিপুৱা 9টা বজাৰ পৰাই কণ শিশুসকলে চিত্ৰাংকন প্ৰতিযোগিতা দুটা ছেকশ্যনত, হায়াৰ ছেকশ্যন আৰু লোৱাৰ ছেকশ্যন দুটা, মানে প্ৰথম শ্ৰেণীৰ পৰা 6ষ্ঠ শ্ৰেণীলৈকে এটা ছেকশ্যন আৰু আপোনাৰ 7ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে এটা ছেকশ্যন, দুটা ছেকশ্যনত তেওঁলোকে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তাৰোপৰি সমূহ ৰাইজ আমাৰ যিবিলাক হিতাধিকাৰী আছে, আমি 5জনকৈ 5টা বিশেষ আঁচনিত হিতাধিকাৰী যিসকল আছে তেওঁলোককো আমি সম্বৰ্ধনা জনাইছোঁ। 15 গৰাকীকে আমি জ্যেষ্ঠ নাগৰিক ইয়াতে সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ ইয়াতে থকা প্ৰতিজন আমাৰ নাগৰিক ইয়াতে উপস্থিত হয় মন কী বাতৰ যিখিনি অনুষ্ঠানৰ তেওঁলোকে শুনি আপ্লুত হৈছে আৰু তেওঁলোকে মাননীয় প্ৰধানমন্ত্ৰীকো ইয়াৰ যোগেদি ধন্যবাদ জনাইছে। গতিকে